নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। এছ এ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বৰ্তমান চলি আছে আৰু চলাই আছে সেই CBI লোকসকলে। প্ৰথমে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিছিল আৰু চলাইছিল সেই CID লোকসকলে, কিন্তু তেখেতসকলে কোনো সুফল নাপাইছিল আৰু নোপোৱাৰ বাবেই প্ৰতিবাদ হোৱাৰ বাবেই সেই জোনমণি ৰাভাৰ তদন্ত চলাবলৈ দিয়া হৈছিল সেই CBI লোকসকলক। যিহেতুকে বৰ্তমানো CBI লোকসকলৰ তদন্ত চলাই আছে। আপোনালোকে জানেনে সেই CBI লোকসকলে কিমান দিনৰ পাছত জোনমণি ৰাভাৰ তদন্ত কৰিবলৈ আহিছিল? এমাহৰ পিছত আহিছিল সেই জোনমণি ৰাভাৰ মৃত্যু তদন্ত কৰিবলৈ সেই CBI লোকসকলে। যিহেতুকে জোনমণি ৰাভাৰ দুৰ্ঘটনাত হত্যাকাণ্ডত যি এভিডেন্স তথ্য প্ৰমাণ শেষ হৈ যোৱাৰ পিছত সেই লোকসকল আহিছিল ইমান সাহসত। আৰু আপোনালোকে জানে জোনমণি ৰাভাৰ কি ধৰণে মৃত্যু হৈছিল? বহু লোকে জানে জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল, আৰু বহু লোকেও জানে জোনমণি ৰাভাক সেই ৰখাই থোৱা এল্টো বাহনখনত খুন্দা মাৰি জোনমণি ৰাভা যে দুৰ্ঘটনাত মৃত্যু হৈছিল এই কথা কিন্তু পোহৰলৈ আহিছিল। কিন্তু এটা কথা, আচলতে জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল নে জোনমণি ৰাভাৰ সেই ৰখাই থোৱা এল্টো বাহনখনত খুন্দা মাৰি জোনমণি ৰাভা গাড়ী দুৰ্ঘটনাত মৃত্যু হৈছিল? কিন্তু সেই CID লোকসকলে তদন্ত কৰি কিন্তু জোনমণি ৰাভাৰ হত্যাকাৰী অপৰাধী ধৰা পেলাব নোৱাৰিলে, যাৰ ফলস্বৰূপে আজি বৰ্তমান তদন্ত হৈ আছে সেই CBI লোকসকলে তদন্ত চলাই আছে। আৰু ইমানখিনি সেই CBI লোকসকলে জনাৰ পিছতো যে এমাহ হৈ গ'ল, আমাক বৰ্তমান মাতিছে আৰু সেই লোকসকলে CBI লোকসকলে সাহসেৰে আহিছে বৰ্তমান অসমলৈ, বৰ্তমান তদন্ত চলাই আছে, কিন্তু আজিলৈকে সেই CBI লোকসকলে তদন্ত কৰি জোনমণি ৰাভাৰ মৃত্যু তদন্ত কৰি কি তথ্য লাভ কৰিলে, কিন্তু এই তথ্য আজিলৈকে ফাদিল হোৱা নাই বা পোহৰলৈ অহা নাই। মই ক'ম আজি সেইগৰাকী লাভলী কাটিয়াৰ প্ৰত্যেক মানুহে কৈয়ে থাকে, নিউজত বাতৰি সম্প্ৰচাৰ হৈ আছে যে লাভলী কাটিয়াৰ আহিছে জোনমণি ৰাভাৰ হত্যাকাৰী ধৰিবলৈ, অপৰাধীক ধৰিবলৈ বৰ্তমান তদন্ত চলাই আছে। সেই দিল্লীৰ পৰা আহিছে CBI DIG IPS লাভলী কাটিয়াৰ। কোননো তেখেত? মই ক'ম আপোনালোকে, হু ইজ IPS লাভলী কাটিয়াৰ? কোন তেখেত? আপোনালোকে শুনিলে আচৰিত হ'ব তেখেতৰ যি আগৰ কাহিনী। মই অলপমান বায়'ডাটা ক'ম, গোটেই সম্পূৰ্ণ কাহিনী তেখেতৰ নকওঁ। তেখেতে সৰুকালত কি কৰিছিল, ক'ত পঢ়িছিল, কি খাইছিল, মাক বাপেক কোন, এইখিনি নকওঁ। তেখেতৰ কৰ্মজীৱনৰ কাহিনী অলপ মই দাঙি ধৰিম। কিছু মই তথ্য তেখেতৰ ওপৰত কালেক্ট কৰিছোঁ। তেখেতে কি কৰিছিল আগৰ সময়ত, ক'ত কাম কৰিছিল, কি ধৰণে প্ৰশংসা পাত্ৰ হৈ পৰিছিল, অলপমান কম। মোৰ কওঁতে কিছু ভুল হ'ব পাৰে। চাওক, মই সকলোখিনি তথ্য বহু দিনৰ পৰা 15-20 দিন হৈ গ'ল মই তথ্য কালেক্ট কৰি আছোঁ। কালেক্ট কৰি মই আপোনালোকৰ আগত দাঙি ধৰিম। চাওক, মই কোনো ৰিপৰ্টাৰ সাংবাদিক নহয়, মই এজন আপোনাৰ নিচিনাই। মই কথাখিনি চালি জাৰি চাই তথ্যখিনি কালেক্ট কৰি, ডাটাখিনি কালেক্ট কৰি মই আপোনালোকৰ আগত ক'ব ওলাইছোঁ। আৰু কওঁতে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, কিছু কথাও ক'ব পাৰোঁ। মই পুনৰ ক'ম, মই কোনো ৰিপৰ্টাৰ সাংবাদিক নহয়, মই আপোনাৰ নিচিনা মানুহ। মই জোনমণি ৰাভাৰ যিটো দুৰ্ঘটনা হৈছে, যি ধৰণে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল, জোনমণি ৰাভা দুৰ্ঘটনাগ্ৰস্ত হৈ বৰ্তমানে যে আজিলৈকে জোনমণি ৰাভাৰ যি হত্যাকাৰী অপৰাধী ধৰা পেলাব পৰা নাই, তাৰ বাবে মাত মাতি আছোঁ আৰু মাত মাতি যাম জোনমণি ৰাভা যেতিয়ালৈকে হত্যাকাৰী অপৰাধী ধৰা নপৰে। আপুনি মোক বেয়া পালেও পাওক, ভাল পালেও পাওক, আৰু মই যি কথা ক'ম মই স্পষ্ট ভাষাত ক'ম, ঠিক আছে? জোনমণি ৰাভাৰ লগত যি হৈ আছে, যি তদন্তত যি ধৰা পৰি আছে, যি ওলাই আছে, এইখিনি কথাকে আপোনালোকক ক'ম। আজি ক'ম সেই জোনমণি ৰাভাৰ যি তদন্ত কৰিবলৈ আহিছে এমাহৰ পিছতো, ইমান তথ্য এভিডেন্স প্ৰমাণ পত্ৰ নাইকিয়া হৈ যোৱাৰ পিছতো, আৰু সেই লোকসকলে যি লোকসকলে তদন্ত চলাইছে তেখেতসকলে আচলতে জোনমণি ৰাভাৰ হত্যাকাৰী অপৰাধী ধৰা পেলাব পাৰিবনে বা নোৱাৰে, বা কোননো হু ইজ IPS লাভলী কাটিয়াৰ, তেখেতৰ বিষয়ে কিছু কথা ক'ম। অপহৰণকাৰী হত্যাকাৰীৰ সেই IPS বিষয়াৰ যি ৰেকৰ্ড গঢ়িছিল, তেখেতসকলক জেৰা কৰি বা ধৰি যি সুনাম সৃষ্টি কৰিছিল সেই ৰাজস্থানত, তেখেতৰ বিষয়ে ক'ম। আৰু তেখেতেই ৰাজস্থানত প্ৰথমেই তেখেতে কাম কৰিছিল, আৰু 24 ঘণ্টাত দেশৰ সমগ্ৰ ৰাজ্যতে ৰেকৰ্ড সৃষ্টি কৰিছিল আৰু নাম গঢ়িছিল সেই IPS বিষয়া লাভলী কাটিয়াৰ। 2008 চনৰ ৰাজস্থানৰ কেডাৰ IPS লাভলী কাটিয়াৰ, আৰু ৰাজস্থানৰ চিৰহি জিলাত SP হিচাপে সেই লাভলী কাটিয়াৰে কাম কৰিছিল, SP হিচাপে। আৰু এগৰাকী সেই CBI যি DIG IPS লাভলী কাটিয়াৰ এগৰাকী SP আছিল। তেখেত এজন পুলিচ কৰ্মী, আৰু সেই পুলিচ কৰ্মী 2013 চনত এজন ধৰ্ষণকাৰীক ধৰি তেখেতক তদন্ত কৰি ধৰ্ষণটো কি ধৰণে হৈছিল, কোন জড়িত হৈ আছিল, কেনেকৈ হৈছিল, কেনেকৈ হোৱা নাই, কি হৈছিল, কি নাই হোৱা, এই গোটেইখিনি তদন্ত কৰি আপোনালোকে জানেনে
95 ঘণ্টাৰ ভিতৰত সেই লাভলী কাটিয়াৰে তদন্ত কৰি চাৰ্জশ্বিট দাখিল কৰিছিল আৰু চাৰ্জশ্বিট দাখিল কৰি ৰেকৰ্ড অৰ্জন কৰিছিল, ৰেকৰ্ড গঢ়িছিল সেই লাভলী কাটিয়াৰে। আৰু সেই লাভলী কাটিয়াৰে পুনৰ নৱ উদযাপন নতুন বছৰৰ সময়তেই মহিলাক ধৰ্ষণ কৰিছিল আৰু সেইখিনি সময়ত মহিলাক ধৰ্ষণকাৰীক সেইখিনি সময়তে তেখেতে ধৰিছিল নৱবৰ্ষৰ সময়ত। আৰু সেই নৱবৰ্ষৰ সময়ত মহিলাক ধৰ্ষণ কৰা সেই অপৰাধীক ধৰি 4 দিনৰ ভিতৰত তদন্ত কৰি কি হৈছিল, কেনেকৈ হৈছিল, কোন কোন জড়িত হৈ আছিল, কেনেকৈ হ'বলৈ পালে, কেনেকৈ নাই হোৱা, কি ধৰণে হৈছিল, এই সকলোখিনি তদন্ত কৰি 4 দিনত তেখেতে চাৰ্জশ্বিট দাখিল কৰিছিল। আৰু চাৰ্জশ্বিট দাখিল কৰি তেখেতে ৰেকৰ্ড গ্ৰহণ কৰিছিল। সেই মহিলাগৰাকী হ'ল লাভলী কাটিয়াৰ IPS। আৰু 2017 পৰা 18 চনত জয়পুৰত তেখেতে DCP হিচাপে কাম কৰিছিল। জানেনে? SP হৈ কাম কৰিছিল, তাৰপিছত হ'ল DCP, তাৰপিছত কি হ'লগৈ আপোনালোকে নিশ্চয় গম পায়। আৰু সেই 2017 চনৰ পৰা 18 চনত জয়পুৰত, ৰাজস্থানত নহয় জয়পুৰত তেখেতে DCP হিচাপে কাম কৰিছিল। আৰু 2018 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া নেকি জয়পুৰ ভ্ৰমণ কৰিবলৈ আহিছিল, আপোনালোকে নিশ্চয় জানে 2018 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যেতিয়া নেকি জয়পুৰ ভ্ৰমণ কৰিবলৈ আহিছিল, আৰু সেইখিনি সময়তে লাভলী কাটিয়াৰে যান জঁট নিয়ন্ত্ৰণৰ কাম কৰিছিল সেইখিনি সময়ত। আৰু তেখেতক জানে তেখেতে সেই কাম যে কৰিব পাৰিব, তেখেতক সেইবাবে অৰ্পণ কৰা হৈছিল। আৰু সেইখিনি সময়ত সেই লাভলী কাটিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা পুৰস্কৃত হৈছিল, তেখেতক প্ৰশংসা কৰিছিল। আৰু তাৰপিছতেই ৰাজস্থানৰ বহু দাগী অপৰাধীক যিয়ে নেকি দুৰ্ধৰ্ষ অপৰাধীক তেখেতে গ্ৰেপ্তাৰ কৰিছিল, ধৰিছিল আৰু তেখেতসকলক ধৰি সেই অপৰাধীক জেললৈ প্ৰেৰণ কৰিছিল। আৰু যাৰ বাবেই ৰাজস্থানৰ বহু দুৰ্ধৰ্ষ অপৰাধী ভয়ত কঁপিছিল আৰু সেই লাভলী কাটিয়াৰ নাম শুনিয়েই দুৰ্ধৰ্ষ অপৰাধী পলাই হাৰিছিল আৰু নিজেই চিলেণ্ডাৰ হৈ সেই লাভলী কাটিয়াৰ ওপৰত আত্মসমৰ্পণ কৰিছিল। আৰু সেই লাভলী কাটিয়াৰ 2021 চনত CBI জইন কৰিছিল। আৰু সেই CBI জইন কৰাৰ পিছতেই তেখেতৰ কামৰ যি পদোন্নতি, তেখেতে যি ধৰণে কাম কৰিছিল তাৰ পাৰদৰ্শিতা দেখি সেই CBIৰ পৰা DIG লৈ ৰূপান্তৰিত কৰা হৈছিল। আপোনালোকে গম পালেই সেই লাভলী কাটিয়াৰ বিষয়ে। আৰু সেই ৰাজস্থানৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চ আৰু এণ্টি কৰাপশ্যনত তেখেতে কাম কৰিছিল। আৰু সেই এণ্টি কৰাপশ্যনত কাম কৰি তেখেতে বহু দুৰ্ধৰ্ষ অপৰাধীক তেখেতে গ্ৰেপ্তাৰ কৰি সুনাম গ্ৰহণ কৰিছিল, ৰেকৰ্ড সৃষ্টি কৰিছিল। আৰু সেইগৰাকী মহিলাই বৰ্তমান অসমত জোনমণি ৰাভাৰ যি মৃত্যুৰ তদন্ত চলাই আছে। কিন্তু এটা কথা সঁচাকৈ এই কথাটো বাৰে বাৰে পোহৰলৈ ক'বলৈ বাধ্য হৈছোঁ বা পোহৰলৈ অহা নাই। জোনমণি ৰাভাৰ আজি অতদিনে এমাহতকৈ বেছি হৈ গ'ল। হয়, CID লোকসকলে এমাহ লৈছিল, জোনমণি ৰাভাৰ তদন্ত কৰিছিল, কিন্তু এমাহতকৈ বেছি ল'লে সেই CBI লোকসকলে। হয়, মানি লৈছোঁ, বুজি লৈছোঁ, জোনমণি ৰাভাৰ যিধৰণে দুৰ্ঘটনা হৈছিল, যিধৰণে পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল, আৰু সেই পৰিকল্পিতভাৱে হত্যা কৰাৰ যি এভিডেঞ্চ, তথ্য প্ৰমাণ যি নাই, মানি লৈছোঁ নোহোৱা হৈ গৈছে। আৰু নোহোৱাৰ স্বত্বৰ পিছতো, নাইকিয়া হৈ যোৱাৰ পিছতো কিন্তু জোনমণি ৰাভাৰ যি তদন্ত কৰিবলৈ আহিলে, বৰ্তমানে এটা কথা আপোনালোকে লক্ষ্য কৰিছেনে নাই নাজানো, কিন্তু জোনমণি ৰাভাৰ সেই CBI লোকসকলে তদন্ত কৰাৰ পিছত কিন্তু আজিলৈকে একো তথ্য পোহৰলৈ অহা নাই বা তথ্য পোহৰাই দিয়া নাই। কি হৈছে, তদন্ত কৰি কি পাইছে, কোন জগৰীয়া বুলি ভাবিছে। কিন্তু আপোনালোকে জানে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা যি অপৰাধী বৰ্তমানে, আপোনালোকে জানে যে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই যি কেইগৰাকী আৰক্ষী অপৰাধীৰ নাম কৈছিল, সেই কেইগৰাকী আৰক্ষী অপৰাধীৰ নাম হ'ল নগাঁও জিলাৰ SP লীনা দলে, ASP ত্ৰিদীপ প্ৰবীণ কুম্বা, আভাজ্যোতি ৰাভা, মনোজ ৰাজবংশী, ৰাজা ইছাদ। এইগৰাকী আৰক্ষী বিষয়াৰ নাম বহুবাৰলৈকে চৰ্চাত আছে। কিন্তু 2-3জন আৰক্ষী বিষয়াহে CBIৰ তদন্তলৈ বা CBI আওতালৈ আহিছে। কিন্তু সেই ASP ত্ৰিদীপ প্ৰবীণ কুম্বা আৰু নগাঁও জিলাৰ SP লীনা দলে বৰ্তমান হাইলাকান্দিৰ SP হৈ আছে। কিন্তু সেই SP লীনা দলেক বহু কৌশলগতভাৱে হাইলাকান্দিলৈ ট্ৰেন্সফাৰ কৰা হ'ল। কিন্তু আজিলৈকে সেই SP লীনা দলেক CBIৰ আওতালৈ অহা নাই আৰু CBI সেই SP লীনা দলেক জেৰা চলোৱা নাই। কিন্তু এই তথ্য পোহৰলৈ অহা নাই। আৰু যদি সেই
CBI লোকসকলে সেই SP লীনা দলেক যদিও তদন্ত কৰিলে হয় কিন্তু আমি মানি ল'লোহেঁতেন কিন্তু কিয় পৰা নাই কিয় তদন্তৰ আওতালৈ অহা নাই সেই SP লীনা দলে কি হৈছে আচলতে সেই SP কোনে ৰক্ষণাবেক্ষণ দি আছে কি হৈছে কি নাই হোৱা আমি মানি লৈছোঁ জনসাধাৰণে মানি লৈছোঁ যে সেই DIG IPS লাভলী কাটিয়াৰ ৰাজস্থানত জয়পুৰত তেখেতে যি সুনাম অৰ্জন কৰি আহিছিল তেখেতে বৰ্তমানেও আমাৰ অসমত এগৰাকী আৰক্ষী বিষয়া চৰকাৰী আৰক্ষী বিষয়া নোহোৱা হৈ গৈছে নাইকিয়া হৈ গৈছে তেখেতক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল তাৰপিছত দুৰ্ঘটনাৰ ৰূপ দিয়া হৈছিল আৰু সেই আৰক্ষী বিষয়াগৰাকীৰ যি অপৰাধী আৰক্ষী জোনমণি আৰু হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা সেই লোকসকল ধৰা পেলাব পাৰিবনে বা নোৱাৰে কি হৈছে হৈ আছে আচলতে আৰু বৰ্তমান হ'বগৈ কি ধৰা পেলাব পাৰিবনে নোৱাৰে এই কথা কিন্তু আজিলৈকে পোহৰ ওলোৱা নাই আৰু এটা কথা কওঁ বৰ্তমান আপোনালোকে জানেনে CID নো আপোনালোকে কোন ভাবিছে জানো CID হ'ল অসম পুলিচৰ অংগ পুলিচৰে মানুহ আৰু বৰ্তমান CBI নো কোন CBI ৰো পুলিচৰে মানুহ ভাৰতৰ যি মই পাহৰিছোঁ অলপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অংগ এই CBI আৰু অসমৰ CID কাৰ অংগ অসমৰ মুখ্যমন্ত্ৰীৰ অংগ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একেই মানুহ যদি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যদি কয় কিবা কাৰণত যে জোনমণি ৰাভাৰ হত্যাকাৰী অপৰাধী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামটো সাঙুৰ খাই আছে বৰ্তমান তদন্ত হ'ব নালাগে তোমালোকে যিকোনো উপায়েৰে সেই CBI লোকসকলক যদি কয় ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যিকোনো উপায়ে অলপমান কিছু তদন্ত কৰি দেখুওৱা কোনোবা এজন অপৰাধীক ধৰা পেলাই দিয়া তাৰপিছত আমি সেইখিনি চাই ল'ম বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাই ল'ব এই যদি হয় এই কথাটো কিন্তু একেবাৰে ভুল হ'ব এটা কথা সেই জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থকা আৰক্ষী বিষয়াসকলক বা যোনেই নহওক যি তদন্ত বৰ্তমান চলাই আছে সেই CBI লোকসকলে আৰু সেই CBI IPS লাভলী কাটিয়াৰ কাৰো কথা নুশুনে কাৰো কথা নুবুজে নেমানে একচটীয়া মানুহ আৰু সেই একচটীয়া মানুহক সেই মানুহগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ কথা কেতিয়াবা শুনিব নেকি আৰু সেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা শুনিব নেকি আৰু এটা কথা আপোনালোকে ভাবি চাওক আৰু শুনিবলৈ বাধ্য হ'বই লাগিব বৰ্তমান অসমত যিমানকেইখন জিলা আছে অসমৰ যিমানটো ডাঙৰ এলেকা গোটেই এলেকাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে তেখেতৰ মুঠিত আছে আৰু তেখেতে অসমত হৈ থকা কামবিলাক নোহোৱাটো হোৱা কৰিব পাৰে হোৱাটো নোহোৱা কৰিব পাৰে তেখেতৰ আদেশ মৰ্মে যদি তেখেতে কয় সেই লাভলী কাটিয়াৰক তেখেতে যে এই যিটো দুৰ্ঘটনা বা যিটো ৰহস্যজনক মৃত্যু এই তদন্তত জড়িত হৈ থকা সেই আৰক্ষী বিষয়াসকলক ধৰা নেপেলাবলৈ ক'ব পাৰে নেকি বা ধৰা পেলাব নেলাগে বুলি কয় নেকি যিহেতুকে আপোনালোকে জানে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত ৰহস্যজনক যি মৃত্যুৰ কাণ্ডৰ লগত বহু লোকে কৈছে আৰু নিউজত সম্প্ৰচাৰিত হৈছে যে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত কিন্তু উচ্চপদস্থ আৰক্ষী বিষয়া কিন্তু জড়িত হৈ আছে একেবাৰে আছে আৰু যাৰ বাবে জোনমণি ৰাভাৰ হত্যাকাৰী কিন্তু আজিলৈকে পেলাব পৰা নাই এইবাবে আৰু আপোনালোকে এইটো কথাও জানে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ কথা নকওঁ আৰু বাকী যি নিউজত সম্প্ৰচাৰিত হৈ আছে যি বাতৰি যি ধৰণে কিছুমানে যৌন নিৰ্যাতন কৰে কোনোবা আৰক্ষী বিষয়াই কোনোবাই ফটো সংগ্ৰহ কৰে কোনোবাই উৎকোচ লয় সেই আৰক্ষী বিষয়াসকলক যি ধৰণে তদন্ত কৰিছে বা জেৰা চলাইছে যি ধৰণে এই কামখিনি হৈছে কিন্তু জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিছৰ পৰা কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে কিন্তু এই ধৰণে তদন্তটো কৰা নাছিল যাৰ বাবে জোনমণি ৰাভাৰ বহু তথ্য এভিডেন্স প্ৰমাণ নোহোৱা হৈ গৈছে নাইকিয়া হৈ গৈছে যাৰ বাবে সেই CBI লোকসকল কিন্তু বিপাঙত পৰি আছে আপোনালোকে জানে জোনমণি ৰাভাৰ বহু তথ্য কিন্তু নাই বহু এভিডেন্স নাই বহু প্ৰমাণ নাই জোনমণি ৰাভাৰ সেই মনোৰম পৰীক্ষাৰ যি ৰিপৰ্ট সেয়া খেলি মেলি জোনমণি ৰাভাৰ সেই মোবাইল নাই জোনমণি ৰাভাৰ সেই এল্টো বাহনখনত যি ফিংগাৰপ্ৰিণ্ট কাৰ আছিল কি কথা একো নাই জোনমণি ৰাভাৰ ভৰিৰ জোতা এপাত সেই পিছফালে কেনেকৈ থাকিল আগলৈ এপাত কেনেকৈ লাগি আছে এই কথা কিন্তু একো পোহৰলৈ অহা নাই আৰু বহু অপৰাধীক আজিলৈকে আপোনালোকে জানেনে বহু অপৰাধীক এনেই মানে বৰখাস্ত কৰি থৈছে চাকৰিৰ পৰা এৰাই দিছে আৰু বহু আৰক্ষীক বেলেগলৈ ট্ৰেন্সফাৰ কৰিছে আৰু বেলেগলৈ ট্ৰেন্সফাৰ কৰিয়ে সেই অসম আৰক্ষীৰ যি অধীক্ষক DGP
জি পি সিঙে দায়িত্ব সামৰিছে আৰুনো মই কি ক'ম বৰ্তমানে হয় মই আপোনালোকক ক'লোঁ সেই DIG IPS লাভলী কাটিয়াৰ বিষয়ে কিছু কথা আপোনালোকে যদি নেজানে গম পালে মই এইটোকে কৈছোঁ জোনমণি ৰাভাৰ যি হত্যাকাৰী অপৰাধী ধৰা পৰক